Hey guys, so আজি আমি আহিছোঁ ইয়াত মাৰ জয়নিঙৰ বাবে হাজোত আহিছোঁ। আজি বা অহা নাই, তাই ঘৰত ভাত ৰান্ধি আছে, গতিকে মই সকলোখিনি আপোনালোকক দেখুৱাম ইয়াত কি কৰা হয় আমাৰ। আৰু ইয়াত আমি বহি আছোঁ গোটেইকেইজন, মাৰ ষ্টাফটো আছে আৰু সেইটো সৰু বা, আৰু আমি এনেকৈ বহি আছোঁ আৰু কথা বতৰা পাতি আছোঁ। আমি চাহ খালোঁ, তাৰপিছত মাহঁতে কিবা অকণমান কথা পাতি আছে বাবে আমি অলপ পিছপিনে কেনেকুৱা ঠাইখিনি চাব আহিলোঁ। আৰু ইমান ধুনীয়া চাওকচোন, চাৰিওফালে সেউজীয়া সেউজীয়া। আমি ইয়াত দুটামান ৰীল বনালোঁ, তাৰপিছত অকণমান সময় আমি ইয়াতে স্পেণ্ড কৰিলোঁ। ওচৰতে এটা মন্দিৰ আছিল, সেইটো অলপ চাই আহিলোঁ। আপোনালোকক দেখুওৱা নহ'ল সেই মন্দিৰটোলৈ যাওঁতে, তাত কেমেৰা নিয়া নিষেধ আছিল। আপোনাৰ সদায় এইটো টাইমতে শেষ হয় আৰু আৰু ধুনীয়া ঠাণ্ডা। মানুহৰ ঘৰ নহয় এইবোৰ, কোৱাৰ্টাৰ নাই নেকি? নাই কোৱাৰ্টাৰ। আৰু এতিয়া সন্ধিয়া বাজিছে 5:16 হৈছে। আমি এক জেগাত যাই আছোঁ। কিয় যাই আছোঁ এতিয়া আপোনালোকক নকওঁ, ডাইৰেক্ট মই দেখাই দিম, তাৰপিছত আপোনালোকে নিজেই গম পাব। সেইকাৰণে ব্লগটো চাই থাকক। আৰু বাকী পুৱাৰখিনিতো মই দেখালোৱে, মাৰ নতুনকৈ আজি অফিচত জইন কৰিব গৈছে, দেখাই দিলোঁ, পষ্টিং লৈছে। চ' এতিয়া ব্লগ মই আপোনালোকক বাকীখিনি দেখাই দিম। এইফালেদি সোমাই আহিম, এইটো গোবিন্দ মজুমদাৰ পথ হয়। কি কাম আছে আপোনালোকৰ এতিয়া মই দেখাই দিম। চাই লওঁ আমাৰ মায়ে দোকানেই বিচাৰি পোৱা নাই, এইখন মিঠাইৰ দোকান বিচাৰি পাইছে, এইখনত এতিয়া মিঠাই ল'ব গৈছে। এইখিনি তেনেকুৱাকৈ দোকান নাগৰ ফালে আছে, আমাৰ যোৱাই নহ'ল। বহি আছোঁ গোটেইকেইটা, এতিয়া আপোনালোকক দেখাম আৰু কি কাৰণত দেখিছোঁ। মোৰ চকুটো কিবা প্ৰব্লেম হৈ আছে, এইটো চকু ৰঙা হৈ আছে, অকণমান খুজাই আছে, ধূলি চুলি পৰিছে চাগে। কি হ'ল, ফুট হৈ গৈছে, ফুট। আছিলে পোৱালি কি উঠিছিলে বিছনাত। এই কুকুৰটোৱে কি কৰিলে, আপোনাৰ ডালমেচিয়ানটো এৰি দিছিলে ভিতৰত। ইয়াক যে কালিটো ক'ত পালি কালি যা কালি লৈ যা, আজি কিয়া নাই একো ন, খালি সেই আৰু মানে তুমি চাই কি মানে ৱাইফ বুলি ভাবে চব, তুমি চাই মানে ৱাইফে মানে সামতি চাবতি লৈ বকৰা চকৰা দিছিলে। একো নকৰে, বিৰাট মৰমে ঠাণ্ডাই। বিচনাত উঠিব পাৰেনে? চব জাপ ঘৰত নিয়াছো, গম পাব নহয়। য'তে ত'তে প্ৰেচাব কৰিব আৰু শিকলি লগাব লাগিব আৰু কাটি দিছে নেকি? চাবা গৈছিল সেই দুটা কুকুৰৰ ভিতৰতে থাকিল পিছফালে আৰু ভৰাই পেলাই খিৰিকি দি দেখালি এই যিটো পকৰাটো কুৰ্তা বুকিটো সেইকাৰণে কোনো যাব নিদিওঁ যাব দিয়া দেখা আজি কিয়া
ক'ত গৈছা শৈতানটো মহা বদমাছ এতিয়া মানুহ চাবৰ কাৰণে তাই হিবলৈ লুকাই আছে নাঞ্চিয়া নাঞ্চি মাতচোন তাই নাঞ্চি আহিব আহিব Nancy, আহিব 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 come. আহিব আহিব আহিছে নাঞ্চি আৰু যা বিৰাট খতৰনাক কুকুৰ বিৰাট এই বকৰাটো না বৰ মৰম লগা কুকুৰ কিন্তু বিৰাট খতৰাই সদায় গা ধুৱাই দিয়া নেকি নহয় আজি তাৰমানে সময় নাপালো মই ঘৰ চাফা কৰিলো যে এটা ডেইলি ধোৱা আৰু গাটো ডেইলি নোধোৱা সপ্তাহ মূৰত ধোৱা যায় So আমি যেহেতু তাক লগত লৈ আহিলো এতিয়া তাৰ কাৰণে কিবা খানি আনিব লাগিব লাইক শিকলি আৰু গলত যে পিন্ধাই দিয়ে বেন টাইপ কিবা তেনেকুৱা আনিব লাগিব সেইকাৰণে আমি আহিছো এইখন দোকানলৈ বলক তাত কিপ এইটো মানে সি একেবাৰে আহক একেবাৰে মানে মাক ভাল পোৱা হৈ গ'ল দোকানখনলৈ যাই আছো আপোনালোকক দেখাই আছো বডি বেলটো দিয়া কৰে এইটো ইয়াত দিব পাৰিম নেকি ন এইবিলাকতো চিঙি পেলাব চিঙি পেলাব এইবিলাক আৰু বডিত এইটো মাৰি কিনে এইটো দিব পাৰিম ন কেনেকৈ মাৰে এইডাল মানে এতিয়া প্ৰব্লেমটো কি হ'ল কি তাক মানে সেইটো পিন্ধাই চাব হ'লে মানে এতিয়া আমাৰতো ভয় লাগে ইয়ালৈ লৈ আহিবলৈ তাক যিহেতু আজি ফাৰ্ষ্ট ডে ন যদি কামুৰি দিয়ে সেইবাবে মানে আমি দাদাটোক ইয়ালৈ লৈ আহিলোঁ দেখুৱাই আছোঁ ৰ'বা এডাল ভৰি এখন ভৰি সোমাই যোৱা নাই ভিতৰত পানী হ'ল জীৱৰ প্ৰাণ নেকি নহয় নেকি নহয় জেকি হৈ গ'ল নিয়া ঠিকি চুনু মুনু হ'ল আমাৰ জেকিৰ শ্যাম্পু কণ্ডিচনাৰ আৰু কণ্ডিচনাৰ আৰু কিবা কিবি আছে ইয়াত কিবা আছে নাজানো আৰু এইবিলাক তাৰ কাৰণে ল'লোঁ